Hello guys, welcome back to my YouTube channel. আৰু আজি এটা vlog start কৰিলোঁ। ৰ'দ দিছে আজি বহুত দিনৰ মূৰত। আজি আকাশ ক্লিয়াৰ হৈছে। বৰষুণ কমিল ফাইনেলি। মই চাইছিলোঁ বিগ বছ। চ' টোপনিৰ পৰা উঠি বিগ বছ চাইছিলোঁ। জাষ্ট বাহিৰত দেখি ওলাই ফুৰিব যাব ওলালোঁ। পানী হৈছে, কিনো ফুৰিব যাম, তথাপিতো একবাৰ যাওঁ পানী নোহোৱা হ'লে। বিগ বছ চাইছিলোঁ। বিগ বছ চাই থাকোঁতে এতিয়া বিগ বছৰ নতুন ট্ৰেণ্ডিং চলিছে যে ইউটিউব ভাৰ্চেছ এক্টৰ্ছ। ভাবিলোঁ ময়ো অলপ ভিউজ কামত তাৰে ওপৰত। চ' মানে ইউটিউবাৰ্ছ আৰু এক্টৰ্ছ, বলিউডৰ এক্টৰৰ ভিতৰত ভাৰ্চেছ হৈ গৈছে। যোৱাবাৰ ইউটিউব ভাৰ্চেছ টিকটক যেনেকুৱা আছিল সেনেকুৱা আৰু জাষ্ট সেইবাৰতো টিকটক বেন হৈ গ'ল। এইবাৰ কি বলিউডো বেন হৈ যায় নেকি? চ' লেটছ গো গাইছ, অলপ বাহিৰত দেখি মই ইণ্টলত আহিছিলোঁ। ইণ্টলৰ পানী চাহ ভিতৰত দেখি আছে এইটো পানী সেই থকা নাই মই তথাপিতো অ'কে। চ' গাইছ, মই পানীত অকলে খোজকাঢ়ি আছোঁ। এইফালে এইগিলা ধাৰ চলি আছে, কি টানি নিব চাব দেই। এইয়া মই খোজ কাঢ়িব পৰা নাই। অ'কে গাইছ, ডাবল ফ্লেছ, এটা লং ফ্লেছ, এটা ছিংগল ফ্লেছ। পৰি আছোঁ গাইস ফাইনেলি আজি অস্ত্ৰ বেলেগ আনছো এটা খানা খান কি চাবি অকল কি মোৰ মূৰ পৰব। অঁ বঢ়িয়া, এটা খাপাৰ বুলি কয় নেকি? খাপাৰ ৱাটাৰ পেইণ্ট, দিছ ইজ টৰ্চ এণ্ড সেকেণ্ড ফ্লেছ। গাইছ আমি এতিয়া যোৰা চাই আহিলোঁ, কিন্তু মাছ জিৰ' বেলেঞ্চ আমাৰ হাতত। গাইস আজিও অস্ত্ৰ লৈ গৈছোঁ, কিন্তু চিনখোৰ আজিও মালটো দেখিছোঁ, কিন্তু নাই, পাৰফৰ্মেঞ্চটো মোৰ বেয়া হৈ আছে অলপমান। সেইকাৰণে গাইস কি ক'ম আৰু যেন অস্ত্ৰ বেলেগ অস্ত্ৰ মোৰ খাপাৰ পাত নাই তাৰমানে। ক'ত গ'ল মালখন? ডেমেজিং টু মাই খাপাৰ। অ'কে কি যাওঁ চাওঁ জয় বন্দে মাতৰম। মোবাইল গাইস, মোবাইল আণ্ডাৰ ৱাটাৰ হেপেন। গাইস পানীত ডুবোৱাৰ কাৰণে মোবাইলটো সেইফালে হেৰি হোৱা নাই, মানে আৱাজটো কমকৈ আহি আছে। সেইকাৰণে ৱাটাৰ ৰিমুভ এটা চাউণ্ড আছে, এনেকৈ দিব লাগে। কেনে আৱাজ টিং মাথাত মানে হেং কৰি দিয়ে বোলে। মাথাৰ হেং হৈ পানী আৰু কেনে হ'ব সেইটো নহয়।